Hello guys, welcome back to my channel. তো আজি আমি স্টার্ট কৰিম কেটামান MCQ টাইপ জিকে প্ৰশ্ন আৰু তাৰ আগতে যোৱা ভিডিওটো হাতৰটো আছিল এটা মাছৰ দুখন ফিছা বুৰ মাৰিলে সকলো মিছা আৰু ইয়া শুদ্ধ উত্তৰটো হ'ব নাও। তো গাইস আজি হাতৰটো হৈছে পানী আছে মাছ নাই জংঘল আছে বাঘ নাই আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব হেতু ৰাইজে কমেন্ট কৰিব। তো আজি বলক ভিডিওটো স্টার্ট কৰো। তো গাইস আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে কি অংগত মেলেৰিয়া ৰোগে ক্ৰিয়া কৰে? অপচন 1 প্লিহা, অপচন 2 যকৃত, অপচন 3 বৃক্ক, অপচন 4 মগজু। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 প্লিহা আৰু প্লিহাই মানৱ দেহৰ ৰক্তকণিকা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 2 নম্বৰ প্ৰশ্ন মানুহৰ হৃদপিণ্ডত থকা কোঠালিৰ সংখ্যা কিমানটা? অপচন 1 2টা, অপচন 2 এটা, অপচন 3 4টা, অপচন 4 3টা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন 3 4টা। মানুহৰ হৃদপিণ্ডত 4টা কোঠালি আছে। 3 নম্বৰ প্ৰশ্ন গাখীৰ হল এটা অপচন 1 অসমসত্ব মিশ্ৰ, অপচন 2 সমসত্ব মিশ্ৰ, অপচন 3 বিশুদ্ধ মিশ্ৰ, অপচন 4 জলীয় মিশ্ৰ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অসমসত্ব মিশ্ৰ। যিহেতু গাখীৰত প্ৰটিনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ পদাৰ্থৰ মিশ্ৰণ হৈ থাকে সেয়েহে ই এটা অসমসত্ব মিশ্ৰ। 4 নম্বৰ প্ৰশ্ন চন্দ্ৰয়ান 3 কোন তাৰিখে উৎক্ষেপণ কৰা হয়? অপচন 1 24 জুলাই, অপচন 2 15 জুলাই, অপচন 3 11 জুলাই, অপচন 4 14 জুলাই। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 14 জুলাই 2023 চনত চন্দ্ৰয়ান 3 শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল। আৰু ইয়াতে চন্দ্ৰয়ান 3 বাজেটটো আছিল 615 কোটি টকা আৰু লগতে চন্দ্ৰয়ান 1ৰ বাজেটটো আছিল 386 কোটি টকা আৰু চন্দ্ৰয়ান 2ৰ বাজেটটো আছিল 850 কোটি টকা। 5 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপচন 1 1941 চনত, অপচন 2 1943 চনত, অপচন 3 1945 চনত, অপচন 4 1950 চনত। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 1945 চনত ৰাষ্ট্ৰসংঘক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকাৰ নিউয়ৰ্ক চহৰত অৱস্থিত। লগতে 9 জানুৱাৰী 1951 চনৰ পৰা ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। 6 নম্বৰ প্ৰশ্ন গুপ্ত যুগৰ নৱৰত্নৰ মাজৰ শ্ৰেষ্ঠ ৰত্ন আছিল 1 বৰাহমিহিৰ, অপচন 2 আৰ্যভট্ট, অপচন 3 কালিদাস, অপচন 4 ব্যাস। শুদ্ধ উত্তৰটো হ'ব কালিদাস। কালিদাস গুপ্ত যুগৰ নৱৰত্নৰ মাজৰ শ্ৰেষ্ঠ ৰত্ন আছিল। 7 নম্বৰ প্ৰশ্ন কালিদাস তলৰ কোনখন গ্ৰন্থৰ ৰচক নহয়? অপচন 1 কুমাৰ সম্ভৱ, অপচন 2 ৰঘুবংশ, অপচন 3 মেঘদূতম, অপচন 4 মুদ্ৰা ৰাক্ষস। শুদ্ধ উত্তৰটো হ'ব অপচন 4 মুদ্ৰা ৰাক্ষস কালিদাসৰ ৰচনা কৰা গ্ৰন্থ নহয়। 8 নম্বৰ প্ৰশ্ন ভাৰতত হীৰাৰ খনি ক'ত অৱস্থিত? অপচন 1 মহাৰাষ্ট্ৰ, অপচন 2 মধ্যপ্ৰদেশ, অপচন 3 কৰ্ণাটক, অপচন 4 ৰাজস্থান। শুদ্ধ উত্তৰটো হ'ব অপচন 2 মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত ভাৰতৰ 90% হীৰাৰ খনি পোৱা যায় আৰু লগতে অন্ধ্ৰপ্ৰদেশ আৰু ছত্তীশগড়তো কিছু পৰিমাণে হীৰাৰ খনি পোৱা যায়। 9 নম্বৰ প্ৰশ্ন অসমৰ ক'ত পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত? অপচন 1 দেৰগাঁও, অপচন 2 ৰঙিয়া, অপচন 3 কাহিলীপাৰা, অপচন 4 ধুবুৰী। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 দেৰগাঁও। দেৰগাঁৱত অসমৰ পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত। 10 নম্বৰ প্ৰশ্ন 1897 চনত অসমত হোৱা প্ৰলয়ংকৰী ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল অপচন 1 খাচী জয়ন্তীয়া পাহাৰ, অপচন 2 উত্তৰ কাছা পাৰ্বত্য অঞ্চল, অপচন 3 গাৰো পাহাৰ, অপচন 4 নগা পাহাৰ অঞ্চল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 খাচী জয়ন্তীয়া পাহাৰ অঞ্চল। 11 নম্বৰ প্ৰশ্ন 1897 চনৰ ভূমিকম্পৰ আগে চান্দোবি বিল আচলতে কি আছিল? অপচন 1 পাহাৰ, অপচন 2 নদী, অপচন 3 সমতল ভূমি, অপচন 4 মৰুভূমি। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 পাহাৰ। 1997 চনৰ ভূমিকম্পৰ আগতে চান্দোবি বিল আচলতে পাহাৰ আছিল।
12 নম্বৰ প্ৰশ্ন অসমত দ্বিতীয় প্ৰলয়ংকাৰী ভূমিকম্পটো কেতিয়া সংঘটিত হৈছিল অপশ্যন 1 1950 চনত অপশ্যন 2 1920 চনত অপশ্যন 3 1930 চনত অপশ্যন 4 1940 চনত শুদ্ধ উত্তৰ 1950 চনত অসমৰ দ্বিতীয় প্ৰলয়ংকাৰী ভূমিকম্পটো সংঘটিত হৈছিল ত্ৰিপিটক কোন ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ অপশ্যন 1 জৈন অপশ্যন 2 বৌদ্ধ অপশ্যন 3 শিখ অপশ্যন 4 হিন্দু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 বৌদ্ধ ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ এখন ধৰ্মীয় গ্ৰন্থ 14 নম্বৰ প্ৰশ্ন চীন দেশৰ বিখ্যাত পণ্ডিত তীৰ্থযাত্ৰী ফাহিয়ান ভাৰতবৰ্ষৰ কোনগৰাকী ৰজাৰ ৰাজত্ব কালত আহিছিল অপশ্যন 1 চন্দ্ৰগুপ্ত প্ৰথম অপশ্যন 2 চন্দ্ৰগুপ্ত দ্বিতীয় অপশ্যন 3 ৰাসগুপ্ত অপশ্যন 4 অশোক শুদ্ধ উত্তৰ অপশ্যন 2 চন্দ্ৰগুপ্ত দ্বিতীয় ৰাজত্ব কালত ফাহিয়ানে ভাৰতবৰ্ষলৈ আহিছিল 15 নম্বৰ প্ৰশ্ন আদিম মানুহৰ প্ৰথম সঁজুলি বা হাথিয়াৰ কি আছিল অপশ্যন 1 গছৰ ডাল অপশ্যন 2 লুৰ কটাৰী অপশ্যন 3 জুই অপশ্যন 4 শিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 শিল আদিম মানুহৰ প্ৰথম সঁজুলি বা হাথিয়াৰ আছিল শিল প্ৰাইজ ইতিমধ্যে আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে আৰু ভিডিঅ'টো এইখিনিলৈকে চাবৰ বাবে বহুত বহুত ধন্যবাদ আৰু যিসকলে নেকি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সিহঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব আৰু মই দিয়া হাততো কমেণ্ট কৰিব নাপাহৰিব তো আজিলৈ ইমানলৈকে আছিলে জয় অসম